হালপাত বিশাল ধৰ্মীয় সভা অতিথি হিচাপে উপস্থিত থাকিব মুফতি মকিবুৰ ৰহমান। হালপাত অনুষ্ঠিত হ'বলগীয়া বিশাল ধৰ্মীয় সভাখনৰ কাম পূৰ্ণগতিত চলিছে। সভাখনত উপস্থিত থাকিব কেইবাজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতি সম্পন্ন ইছলামিক ধৰ্মগুৰু। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সভাখনত উপস্থিত থাকিব মুফতি মকিবুৰ ৰহমান। বিতৰ্কিত লিখক সত্যৰঞ্জন বৰাৰ সৈতে টাইম এইটত এক ডিবেটত অংশগ্ৰহণ কৰি গোটেই অসমতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা সদৌ অসম পাৰ্চনেল ল বোৰ্ডৰ সভাপতি মুফতি মকিবুৰ ৰহমান এতিয়া সমগ্ৰ অসমৰ বাবে এটি চিনাকি নাম। এতিয়া ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আছে ইছলামিক সভা। সভাই অতিথি হিচাপে নিমন্ত্ৰণ মুফতি মকিবুৰ ৰহমানক। হালপাতো আহিব মুফতি মকিবুৰ ৰহমান। লগতে উপস্থিত থাকিব আন্তৰ্জাতিক খ্যাতি সম্পন্ন মুফাছিৰে কুৰাণ তথা ইছলামিক চিন্তাবিদ মুজিবুৰ ৰহমান। পূৰ্ণগতিত চলিছে সভাখনৰ কাম। ইছলামিক কেইবাজন পণ্ডিতৰ সৈতে উপস্থিত থাকিব মুফতি মকিবুৰ ৰহমান। চৰকাৰে জাৰি কৰা নতুন SOP মানি অনুষ্ঠিত হ'ব সভাখন। আসসালামাইকুম রহমতুল্লাহি ওবরাকাতুহু। শ্রদ্ধা রাইজ, আজি আমার এটি শুভ সংবাদ। আমার শালপাড়া পঞ্চায়েতৰ অন্তৰ্গত 10 জানুৱাৰী 2022 সোমবাৰে স্থান হ'ল শালপাড়া বনগাঁও হাইস্কুল। আমাৰ ইয়াত খেলপথাৰত আমাৰ ইয়াত সদৌ অসম বিখ্যাত মুফতি মকিবুৰ ৰহমান আজাহাৰী চাহাব আমাৰ ইয়াত আহিব। যোৱা এটা ধৰ্মীয় সভাত চিঙিমাৰীত আহিছিল, সেইটো সময় তেখেতে বিশেষ এটা সময় পোৱা নাছিল। তেখেতে কৈছিল যে মন খুলি তেখেতে কোৰাণ ও হাদিছৰ ওপৰত বিশ্লেষণ কৰিব, বক্তব্য দিব। আৰু আমাৰ সদৌ ধৰ্মীয় সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে আহিব আৰু কৰোনাৰ যিটো নতুন নিয়ম নতুন চব জাৰি হৈছে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং বজাই ৰাখিব। আৰু আমাৰ উক্ত সভাটোত আহিব, ধৰ্মীয় বিষয়ত আলোচনা হ'ব। আমাৰ অসম বিখ্যাত মুফতি চাহাব আমাৰ ইয়াত আহিব আৰু মাগৰিব বাদ আৰম্ভ হ'ব। গতিকে সকলো আমি ধৰ্মপ্ৰাণ ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে ইয়াত আহি তেখেতৰ বক্তব্য শুনিব আৰু অসীম চবৰ ভাগ্যধাৰী হ'ব। আল্লাহ হাফিজ।